Good morning everyone. Welcome back to my YouTube channel. এতিয়া বাজিছে ৰাতিপুৱা 8টা। বতৰটো আজি বহুতেই ভাল ক'বলৈ গ'লে। বৰষুণ দি আছে অলপ অলপকৈ। ৰ'দ চাগে আজি নিদিব। ভালেই হৈছে। এনেকুৱা বতৰ হ'লেই ভাল লাগে কাম বন কৰি পিনাই। ল'ৰাটো ৰাতিপুৱা স্কুললৈ গ'ল। সি ৰাতিপুৱা 6:30 মানতে স্কুললৈ যায়। তাৰ পাছতে অলপ বিচনাতে পৰোঁ, নহ'লে কেতিয়াবা কাম বনতে লাগি যাওঁ। আজিতো বিচনাত পৰি পৰিয়ে ভিডিঅ' এডিটিং কৰোঁতেই সময় কটাই দিলোঁ। এতিয়াতো কামত লাগিবই লাগিব, যিখিনি কাম বাকী আছে দিনটোৰ। তেন্তে ব'লক মোৰ লগতে কাম কৰি যাওঁ। ঢেৰ কাম আছে। ল'ৰাটো স্কুল গ'ল, কিন্তু দেখিছেই নহয় বিচনা চিচনা পাৰাই নাই, সেনেকেই আছে। তাকে চিন্তা কৰি আছোঁ যে কিনো ভিডিঅ'জ বনাম, কেনেকুৱানো ভিডিঅ'জ বনাম। আপোনালোকে চাই ভাল পাবনে নাই, কিবা ভুলেই কৰি দিওঁ নেকি, সেইবোৰ চিন্তা কৰিয়ে মানে এইকেইদিন মই সময় কটাই দিছোঁ। বিচনাখনকে প্ৰথমতে পাৰি লওঁ। শুই উঠিয়ে বিচনাখন পাৰিলে ভাল লাগে। প্ৰথমতে নিজৰ ৰুমটো শুৱনি কৰি লওঁ, তাৰপিছত বাকী কাম কৰিম। ঘৰৰ ওচৰৰে বা এগৰাকী আহে আমাক সহায় কৰিবলৈ, কিন্তু তাই যিহেতু গা বেয়া, সেইকাৰণে তাই আজি নাহোঁ বুলি কৈছে। সেইকাৰণে এতিয়া কামখিনি নিজে কৰিব লাগিব। আনকালেও নিজৰ কাম নিজে কৰোঁ, এনেকুৱা নহয় যে তাই কৰিলেহে হয়। তাইকো অলপ সহায় লাগে দিয়কচোন। যিহেতু তাই আজি অহা নাই, সেইকাৰণে নিজৰ কামখিনি নিজে কৰিব লাগিব। ৰুমটো হৈ গ'ল, টো ছেট হৈ গ'ল ইমানেই। এইটো ৱাল পিকচাৰ মোৰ সৰু ভণ্টীয়ে আঁকিছে। তাই নিজে হাতেৰে আঁকিছে। তাই আৰ্ট কৰি বহুত ভাল পায়। এইটো এটা তাই ঘৰলৈ আহিলে ৱালৰ সানি দিওঁ আৰু তাইক কওঁ তই বনাই যা। এতিয়া আহিছোঁ বেলেগ এটা ৰুমলৈ। ভাবিছোঁ অকণমান ঠিক ঠাক কৰি লওঁ। নিজৰ ঘৰটো চিজিল হৈ থাকিলে দেখিবলৈকে ভাল লাগে দিয়কচোন। আৰু ৰাতিপুৱা যি ধৰণে পাকঘৰটোত মানে এওঁ কামলৈ ওলাই যায়, ল'ৰাটোও স্কুললৈ ওলাই যায়। তাহাঁতক পঠিয়াওঁতেই মানে কিটচেনটোত বহুত মানে লেতেৰা পেতেৰা হয়। কিটচেনত বস্তু ত'ত বস্তু মানে অলপ কিটচেনটো ছেট কৰি লওঁ, তাৰপাছত মই অলপ পাই আছোঁ। অলপ কাম বন শেষ কৰি পিনে আকৌ আহিছোঁ পাকঘৰলৈ। যিহেতু মোৰ সৰু দেউতা আছে, তেওঁক ব্ৰেকফাষ্ট দিব লাগিব। ৰুটি বনাবৰ কাৰণে আহিছোঁ। অলপ কাম এদায় হৈছে, চব এদায় হোৱা নাই বাৰু। তাৰ আগতে মই এতিয়া খাই ল'ম এগিলাচ চিয়া চিড। যিহেতু মই ৰাতিপুৱা সদায় খালী পেটত চিয়া চিড খাওঁ, হানি আৰু নেমুৰ লগত। অকণমান নেমু কাটি লওঁ, তাত দিম অকণমান চিয়া চিডটো ৰাতি তিয়াই থোৱাই আছে। তাত দিম অকণমান হানি। এইটো একদম ঘৰুৱা হানি হয়, দোকানৰ নহয়। একদম মানে ঘৰুৱা হানি, একদম নেচাৰেল হানি হয়। তাত অকণমান দিম মই নেমু ৰস। আৰু অকণমান দিম গৰম পানী। যিহেতু মোৰ অলপ গা বেয়া হৈ আছে, যাৰ কাৰণে মই অকণমান গৰম পানী খাব লগা হৈছে। এইটো ফিটি কিনে ৰাতিপুৱা যদি খালী পেটত খোৱা হয় ন, বহুত দেৰিৰ কাৰণে ৰিলেক্স ফিল কৰা হয়। বহুত দেৰিলৈকে ভোক নালাগে, বহুতখিনি কামেই কৰিব পাৰি আৰু বহুত টেষ্টি লাগে। এইখিনি বাৰু মই খাই থাকিম। এতিয়া পোনপ্ৰথমে মই ৰুটিকেইটা বনাই লওঁ। যিহেতু 9টা বাজিব হ'ল, দেউতাক ব্ৰেকফাষ্ট দিব লাগে। ঠিক আছে, তেন্তে ব্ৰেকফাষ্ট বনাই মেলি মই আপোনালোকক আকৌ লগ পাম। ব্ৰেকফাষ্ট কৰি যিখিনি কাম আছিলে সেইখিনিও কৰি ল'লোঁ।
এইটো হৈছে মোৰ ল'ৰা স্কুলৰ পৰা আহিয়ে এতিয়া ভাত পানী খাই মেলি এতিয়া শুব লৈছে। মানে মোবাইলটো আৰু নহ'লে নহয়েই মানে সিহঁতৰ আজিকালি ল'ৰা ছোৱালী মোবাইল নহয়েই, মোবাইল লাগেই। মোবাইল হ'লেহে সিহঁতৰ মানে দিনবিলাক পাৰ হয়। ভাতকেইটা খাই পিনে এতিয়া আজৰি হৈছোঁ। ভাবিছোঁ অকণমান ল'ৰাটোক খুৱাওঁ, নিজেও অকণমান বিচনাত পৰোঁ। ঠিক আছে তেন্তে লগ পাম আপোনালোকক সন্ধিয়াকৈ। এতিয়া প্ৰায় সন্ধিয়াই হ'ল। দৈ আৰু মুড়ি খাই ল'ৰাটো ভাল লাগে বাৰু, টিউশ্যন কৰিবলৈ বুলি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। মোৰ লগত ক'ৰবাত যাবলৈ বেয়া পায়, দেউতাকলে বাট চাই থাকে। তেতিয়াহে সি দোকানত সোমাই পিনে দেউতাকক কৈ কিবা এটা ল'ব পাৰিব। তাক টিউশ্যনত থৈ আমি বহুত টাইম স্পেণ্ড কৰিলোঁ। বহুত টাইম বুলি ক'ব লগা একো নাই, সন্ধিয়া হ'লে মনত পৰে আজি কি আছে কি নাই। এইখন হৈছে আমাৰ বাকী দোকান। অ'নাৰ হাল বৰ মৰমীয়াল। তাৰপৰা আহিলোঁ অলপ চব্জি লওঁ বুলি। চব্জি যিহে জুই চাই দাম। এওঁ কৈছে ভিডিঅ' বনাই তুমি চব্জিয়ে চোন পেলাই দিছা বুলি। মই কৈছোঁ লাহে লাহে কোৱা, লাজ পাম নহয়। এওঁলোকে আকৌ কি কৈছে শুনিব দেই। এইজনক আকৌ চিনি পাইছে নহয়, মোৰ একমাত্ৰ ল'ৰা। বহুত কৈছোঁ। তুমি কি কৰিছা তজো? কি আঁকিছা? কালাৰ কৰাটো বেয়া হৈছে নহয়। আজি আকৌ ৰান্ধনি বেলেগ। ব'লকচোন চাওঁগৈ ৰান্ধনীয়েনো কি বনাইছে। তেওঁ কিন্তু কেমেৰাত ওলাই ভাল নাপায় দেই। এইখনেই হৈছে আজি মোৰ মানুহজনে বনোৱা ভাতৰ থালি। আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।